তুমি কেনেদৰে ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 পগলা হলা আচলতে মই পগলা কথা কলে গৈয়ে থাকো তাৰমানে ইয়াৰ মূল কাহিনীটো হ'ল এদিন আমাৰ ঘৰৰ ওচৰত মই পাঠি ছাগলী এজনী পাই সেইজনী ধৰি আনি মই খাই কৰি দিছোঁ তাৰপিছত পুৰা গাঁৱৰ মানুহে মোক পগলা বুলি ভাবিলে তাৰপিছত ভাবি মোক ফাটেকলৈ পঠিয়াই দিলে তাৰপিছত ফাটেকল মোৰ কাম মোৰ বহুত ভাল পালে তাৰপিছত মোক এতিয়া তেওঁলোকে এতিয়া ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 পাগলা বুলি পৰিচয় কৰাই দিছে তাৰপৰা মই খুবেই আনন্দিত মানে বৰ্তমান পূজা ছুটীত আহিছোঁ আহিবলৈ জাষ্ট মোৰ 2 দিন হৈছে তাৰপিছত মই এয়া দশমীৰ মূৰ্তি উঠাই মই যাবগৈ লাগিব এয়া মোক এয়া আমাৰ গাঁৱৰ মানুহে মোক বহুত সন্মান জনাইছে চশমা দিছে টুপি দিছে এয়া হাতেন দিছে তাৰপিছত মই নকৈ আনন্দিত হৈছোঁ আৰু মই মানে তেওঁলোকে ফোন কৰি মাতিয়ে থাকে যাবলৈ বেয়া লাগে হ'লেও কি হ'ব মোক তেওঁলোকে যে ফোন কৰি মাতি থাকে মই নহ'লে ফাটেকখন নচলে তেওঁলোকে বোলে মই নহ'লে তেওঁলোকক উকা লাগি যায় বোলে দেই মই যাব লাগিব আপোনালোকক কাঢ়ি যাবলৈ মোৰ ইচ্ছা নাছিল কিন্তু যাবই লাগিব তাৰ পৰা ফোন অহাৰ লগে লগে মই যাবই লাগিব দেই আপোনালোক যদি কোনোবা যদি ফাটেকলৈ যাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব মই ঘৰলৈ আহি চিমখন লৈছোঁ মাত্ৰ এক্টিভ হ'লে আপোনালোকৰ নাম্বাৰটো দি দিম পগলা আমি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এফালৰ পৰা গোটেইকেইটা চিজি লগাই দিব I am the one, the way your son don't need a gun to get respect up on